ফ্ৰেণ্ড গুড মৰ্নিং। কি খবৰ? নিশ্চয় আশা কৰোঁ সকলো ভালেই আছে, সুস্থ আছে। মোৰ চেনেলটোলৈ আৰু মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ৰাতিপুৱা 10টা বজাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি ডেইলি ব্লগ মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। কি পাৰোঁ নোৱাৰোঁ দিনটো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব। তে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ড। এই ফুলকবিকেইটা মই ওলাই থৈ দিছোঁ, এতিয়া এই কাটিব, এই আৰু ৰান্ধিম। আৰু আপোনালোকক মই এটা বস্তু দেখাই আছোঁ ৰ'ব। এইটো দেখিছেনে? এই কচুটো কি পঞ্চমুখী কচু কৈছে, মোৰ হাজবেণ্ডে কৈছে পঞ্চমুখী কচু বুলি। এইটো কিন্তু পঞ্চমুখী কচুৱে নে কি কচু বা মই ধৰিব পৰা নাই, কিন্তু কেমেৰাত ইমান এটা ধৰিব পৰা নাই কিজানি, কিন্তু বহুতেই ডাঙৰ এই কচু হয়। আজি খোৱা নহ'ব, এইটো ডাঙৰ মাছ আনিলে খোৱা যাব, শিঙি মাছেদিতো আৰু খোৱা নাযায় এই কচু। এই শিঙি মাছো আনিছিলে। এই শিঙি মাছখিনি মই এতিয়া বাছি মই শিঙি মাছেদি মই তৰকাৰী বনাম এতিয়া। এইফালে কুই শাকখিনিও কাটি লোৱা হৈছে, এই চৰচৰি বনাম। আৰু এইফালে মই মাছখিনি বাছি কাটি মই ভাজিও ল'লোঁ, আৰু ফুলকবিও কাটি লোৱা হৈ গৈছেগৈ। এতিয়া মই ফুলকবি দি মই মাছৰ তৰকাৰী মই বনাম। তৎক্ষণাতে সৰু বাবু এনেকৈ ইমান ডাঙৰ ডাঙৰ কৰি দবৰা উঠিছে, চাওকচোন ফ্ৰেণ্ড। কিহৰ কাৰণে বা এনেকৈ উঠিছে দবৰা টোপনিৰ পৰা উঠি অলপ বাৰান্দাখনতে খেলি আছে। খোজাইছে, কোৱাৰ লগে লগে মই কাপোৰ খুলি চালোঁ, ইমান ডাঙৰ ডাঙৰ দবৰা উঠিছে, চাওকচোন। এতিয়া অলপ বহি আছোঁ ফ্ৰেণ্ড। আৰু কি হৈছে আপোনালোকক মই ভিডিঅ'টো দেখালোঁ, সৰু বাবু হঠাতে মানে কি হৈ গৈছিলে, ইমান মানে কিবা উঠি গৈছিলে, কিবা বিচাৰিছে তাকে এনেকৈ উঠি গৈছিলে, কিন্তু ক'তো যোৱাই নাছিলে। কেনেকৈ পাই উঠিছে ময়ো ক'ব নোৱাৰোঁ, ইমান ডাঙৰ ডাঙৰ দবৰা হৈ উঠিছে। পিছত কি হৈছে, এলাৰ্জি নাছিলে, কিন্তু আমাৰ ওচৰৰে ছোৱালীজনী এলাৰ্জি হৈছিলে, তাৰে মলম এটা আছে, সেই মই লগাই দিছিলোঁ। সেই লগাই দিওঁতে অলপ ভাল পাই গৈছেগৈ, এতিয়া অলপ টোপনি মাৰি আছে। কিয় বা এনেকৈ উঠিছে ময়ো ক'ব নোৱাৰোঁ ফ্ৰেণ্ড, কোনো দিনেই এনেকৈ উঠা নাছিলে। সেই তাক শুৱাই মই এতিয়া অলপ বহি আছোঁ। ফ্ৰেণ্ড আপোনালোকৰ লগত অলপ পিছত লগ পাই আছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই যাব। হাই ফ্ৰেণ্ড, গুড ইভিনিং। আৰু আমাৰ সৰু বাবু উঠি গৈছেগৈ, এতিয়া গা পা ধুৱাই দিছোঁ। সেই টোপনি মাৰিছে যে মাৰিছে, এতিয়া এই 5টা বজাত উঠিলে। সেই উঠি গা পা মই ধুৱাই দিছোঁ, এতিয়াই গা ধুৱাই দিছোঁ, তেতিয়া আৰু গা ধুৱাই দিছোঁ, আৰু এতিয়া কিবা খোজোৱা নিচা কৰি থকা দেখি আৰু মই গৰম পানী দি এতিয়া গা ধুৱাই দিলোঁ। এতিয়া অলপ বহি আছে। ভাল হৈছে তোমাৰ মুনু? হৈছে? অঁ, খোজাইছিলে না? অঁ, এতিয়া ভাল হৈছে কৈছে, এতিয়া নাই, কিন্তু সেই অলপ মানে এতিয়া বহি আছে। আৰু হামো লাগছে নেকি? আৰু কেনেকৈ আছে দেখিছেনে? ফ্ৰেণ্ড আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। এই মই মেগী বনাই ল'লোঁ, এতিয়া মই দুইজনকে খুৱাই ল'ম। মই এই দুইটাকে মই মেগী এতিয়া দি লওঁ। ডাঙৰ বাবু মেগী খাই টিউচনত যাব, আৰু সৰু বাবুৱে এতিয়া মেগী খাম গৈ আছে। সেই দুইজনৰ কাৰণে দুটাত পাতি মই মেগী লৈ লৈছোঁ। এতিয়া খুৱাই বোৱাই ডাঙৰ বাবুক মই টিউচনত মই থৈ আহিম। বহুত টাইমৰ পিছত আৰু আহিলোঁ ফ্ৰেণ্ড। সৰু বাবুক মই মেগী বনাই কৰি খুৱাই ল'লোঁ, আৰু টোপনি মাৰায়ো লৈছোঁ। আজি দিনটো ইমান টোপনি মাৰি আছে, কিয় বা নাজানো, আৰু বহুত টোপনি মাৰি আছে। আৰু এই টোপনি মাৰিলে আৰু মই ডাঙৰ বাবুকো মই টিউচনত মই থৈ আহিলোঁ। এতিয়া গৰম লাগিছে দেখি অলপ বহি আছোঁ। আৰু ফ্ৰেণ্ড আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ। আৰু আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু নতুন যিসকল বন্ধু বান্ধৱীয়ে মোৰ ভিডিঅ'টো পোনপ্ৰথমে চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমে পাব। আৰু পুৰণা বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। এতিয়া যেনেকৈ মৰম ছাপোৰ্ট কৰি আছে, আগলৈকো এনেকৈ কৰি যাব। তে আজিলৈ ইমানেই ফ্ৰেণ্ড, নেক্সট এটা নতুন ভিডিঅ' লগ পাম। বাই বাই।